হাই হেল্ল' নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ দীপনয়না চেনেলটিলৈ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। ব'লকচোন আজি আমি অকণমান ৰাস চাবলৈ যাওঁ। এয়া বিডিয়া জাজিকোনাৰ কিছু ৰাস মহোৎসৱৰ দৃশ্যাংশ। ইয়াত ৰাধা কৃষ্ণৰ ধুনীয়াকৈ প্ৰতিমূৰ্তি ৰখা হৈছে। লগতে কৃষ্ণই গৰু চৰাবলৈ যোৱা এয়া গোপিনীসকলৰ লগত মানে খেলা কৰা এই গোটেইবোৰ দৃশ্যাংশ ইয়াত ৰাখিছে। ধুনীয়া কৰিছে এইখিনি। ইয়াত গোটেইখিনি কৃষ্ণৰ গোটেইখিনি অৱতাৰ ধুনীয়াকৈ উপস্থাপন কৰিছে। বামন, নৰপৰশুৰাম, অৱতাৰ, মৎস্য অৱতাৰ, কুৰ্ম অৱতাৰ, নৰসিংহ ইত্যাদি। লগতে ইয়াত শিৱ, গণেশ, কাৰ্তিক, মনসা, পুতনা মানে এই সকলোবোৰকে ধুনীয়াকৈ প্ৰতিমূৰ্তিভাৱে উপস্থাপন কৰিছে। একদম ৰেলগাড়ীত হৈ গৈছে উঠিছে দেই, কি খুব ভাল লাগিছে। এইফালে গাড়ীত উঠিছে, গাড়ী চলাই গৈ গৈছে। ভক্তৰ ভিৰ হৈছে ৰাস মহোৎসৱত। মই প্ৰায় ভিডিঅ'টো কৰোঁতে 11টামান বাজিলে, তেতিয়ালৈকে ইমানখিনি মানুহ আছে। মানুহ হৈছিলে কিন্তু। ভিডিঅ'টি যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।